মোৰ খুব ভাল লাগিছে আজি দেওবাৰে এই মানে ঠাণ্ডা পৰো পৰো অৱস্থাত ৰ'দত এনেকৈ তোমালোকৰ লগত থাকি আৰু এখেতসকল হৈছে ৰাইজিং আছাম এমেজিং ইউথৰ সদস্যসকল জিয়াউল আছে তোমাৰ নামটো আছে মিলন তেওঁ দেৱাশিষ আৰু তুমি হৈছে সিদ্ধাৰ্থ মানে কথাটো এনেকুৱা যে ৰাতিপুৱাই যোৰহাটৰ পৰা এওঁলোক আহিছে মোক লগ পাম বুলি আৰু মোৰ সময় অকণ নাছিলে কাৰণে তেওঁলোকৰ লগত মই আজি লগ হৈছোঁ এটা কথা মানে মই দেখি এইটো ভাল লাগিছে তেওঁলোক গোটেইকেইজন এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত লগত জড়িত তেওঁলোকে পঢ়া শুনা কৰি আছে পঢ়া শুনাৰ লগতে এইটো মানে ফিল্ম মেকিঙে হওক বা আৰ্টৰ যিকোনো এটা ফিল্ডেই হওক সেই ফিল্ডটো যে মানুহৰ লগত সদায় থাকিব লাগে মানুহ হৈ থাকিবলৈ সেই বস্তুটো তেওঁলোকে এতিয়াৰ পৰা বুজিছে আগৰ পৰা বুজি আহিছে কাৰণে হয়তো আজি এই মানে পঢ়ি থকা সময়ত তেওঁলোকে এইটো কৰিবলৈ মানে কোনো কুণ্ঠাবোধ কৰা নাই যে পঢ়া ক্ষতি হ'ব বা তেনেকুৱা ধৰণৰ কথা চবফালে মিলাই থাকিব লাগিব আৰু মোৰ ভাল লাগিছে এইটো তেওঁলোকে মোক ইয়ালৈ আহিছে মোক লগ পাবলৈ মই দুই এষাৰ তেওঁলোকৰ বাবে ক'ব লাগে তেওঁলোকৰ গ্ৰুপটোৰ নাম হৈছে ৰাইজিং আছাম এমেজিং ইউথ নামটোতে সকলো বস্তু সোমাই আছে এখেতসকলৰ প্ৰচেষ্টা হৈছে সময়ে সময়ে ফিল্মৰ লগত জড়িত আমাৰ সমাজৰ লগত জড়িত সেই বস্তুবিলাকক লৈ তেওঁলোকে সৰু সৰু কেপচুলছ বনাব ফিল্ম বনাব ডকুমেণ্টেশ্যন কৰি আমাৰ আগত মানে আমাক উপহাৰ দিব ইউটিউবৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ বিভিন্ন মাধ্যম যিখিনি আছে সেই মাধ্যমৰ জৰিয়তে আমাক উপহাৰ দিম বুলি তেওঁলোকে এটা প্ৰচেষ্টা হাতত চলাইছে সকলোৰে বাবেতো সম্ভৱ নহয় যে নিজে ভাবি থকা কথাটো ডাঙৰকৈ এখন ছবিৰ আকাৰত লক্ষ লক্ষ টকা খৰচ কৰি পেলাই প্ৰথমতে আমাক উপহাৰ দিব তেওঁলোকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাটো আমাৰ দৰে যিসকলে আমি ভিতৰত বহুত কিছুমান বস্তু আছে কিন্তু আমি সদায় ডাঙৰটোৰ কথাই ভাবি থাকোঁ আমি এনেকৈ যাবলৈ মানে কুণ্ঠাবোধ কৰোঁ বা কিবা কাৰণত কৰিব নিবিচাৰোঁ তেওঁলোকে এইটো শিকিব লাগে যে যিখিনি মাধ্যম আমাৰ হাতত আছে আমি পটকৈ হাত দিলেই পাওঁ সেই মাধ্যমবিলাক আমি ব্যৱহাৰ কৰিব লাগে আৰু সেই মাধ্যম এওঁলোকে ব্যৱহাৰ কৰিছে কাৰণে মই অন্তৰৰ পৰা এওঁলোকক ধন্যবাদ দিছোঁ আৰু মই খুব ভাল পাইছোঁ এইটো প্ৰচেষ্টাত আৰু মোক ক'লে আৰু মই অকণমান ক্লিপ চাইছিলোঁ এওঁলোকে এখন ছবি তৈয়াৰ কৰিছে চুটি ছবিখনৰ নাম হৈছে দ্য নাম্বাৰ 134 এ মিষ্ট্ৰীখন হৈছে এখন চুটি ছবি যিখন ছবিৰ ভিতৰত আমাৰ সমাজত প্ৰচলিত বহু ধৰণৰ মানে কিছুমান কাৰবাৰ বেয়া কাৰবাৰ সেইবিলাক সোমাই আছে আৰু সেইবিলাক কিন্তু বেয়া কাৰবাৰবিলাকে তেওঁলোকে দেখুওৱা নাই তেওঁলোকে তাত কমেডি সন্নিৱিষ্ট কৰিছে তেওঁলোকে তাত জ্ঞান সন্নিৱিষ্ট কৰিছে তেওঁলোকে তাত থ্ৰিল ছাছপেন্স সন্নিৱিষ্ট কৰি এখন সুন্দৰকৈ ছবি নিৰ্মাণ কৰি আমাৰ আগত মানে উপহাৰ দিম বুলি ভাবিছে তোমালোকে কেতিয়া এইটো ৰিলিজ কৰিবা ছাৰ আমাৰ 25 তাৰিখৰ ভিতৰত 25 নৱেম্বৰৰ ভিতৰত এই 25 নৱেম্বৰৰ ভিতৰত তেওঁলোকে এই ছবিখন ৰিলিজ কৰিব আৰু মই ভাবোঁ যে মোৰ দৰে যিসকলে কলাৰ অনুৰাগী বা এই ইণ্ডাষ্ট্ৰীত আছে তেওঁলোকক যদি জিয়াউল বা সিদ্ধাৰ্থ বা দেৱাশিষ বা মিলন এপ্ৰ'চ কৰে যে আমাক অকণমান সহায় কৰক বুলি আপোনালোকে কাইণ্ডলি না নকৰিব আৰু এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ যে এই ছবিখন ইউটিউবত আপলোড কৰাৰ লগে লগে বিভিন্ন মাধ্যমৰ জৰিয়তে আমি গম পাম যে এওঁলোকে কৰিছে ৰাইজিং আছাম এমেজিং ইউথৰ এই ভিডিঅ'টো আমি সকলোৱে চাম আৰু অনেষ্টলি আমি যিটো দেখোঁ তাত অনেষ্টলি আমি তাৰ ৰিভিউ দিম যাতে এওঁলোক বিচলিত নহয় কাৰণ এটা কথা সদায় আমি দেখি আহিছোঁ মই বিলিভ কৰোঁ যে এই ভাইটি তুমি বৰ ভাল কাম কৰিছা বুলি মিছাকৈ এনেকৈ পিঠিত থপথপাই দিলে সেই মানুহজনৰ কিন্তু সেইদিনাখনেই ভৱিষ্যত অন্ধকাৰলৈ গুচি যায় শেষ হৈ যায় গতিকে এইটো কৰিব নাপায় তেওঁ যদি ক'ৰবাত ভুল কৰিছে সেই ভুলটো মৰমেৰে তেওঁক কৈ দিয়ক যে এইটো বস্তু তোমালোকে এনেকৈ কৰাহেঁতেন ভাল আছিলে নেকি সেই বস্তুখিনি ৰাখি ৰিভিউ দিব আৰু তাৰপিছত কি কৰিব পাৰোঁ কি নাই পৰৱৰ্তী সময়ত আমি সকলোৱে আপোনালোকক জনাই থাকিম ময়ো আজিৰ পৰা ৰাইজিং আছাম এমেজিং ইউথৰ এটি অংগ